মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বৰ্ডত তোমালোকৰ 2010 চনৰ কোশ্চেন পেপাৰৰ মানসিক দক্ষতাৰ 1 এইকেইটা মই তোমালোকক কৈ দি আছো তোমালোকে লক্ষ্য কৰা ফাইন এক নম্বৰত কি দি আছে তোমালোকৰ এই ছবি চাৰিটা যে আছে ছবি চাৰিটাৰ কোনটো তোমালোকৰ আনইজুৱেল মানে পৃথক চাইছা ক নম্বৰত তোমালোকৰ কি আছে এই ছবিটোক সমানে চাৰিটা ভাগত ভাগ কৰা হৈছে এই গল ঠিক আছে ইও সমানে চাৰিটা ভাগ ইয়াৰো সমানে চাৰিটা ভাগ কিন্তু ইয়াত যে চাৰিটা ভাগ কৰা হৈছে এইকেইটা সমান নহয় সেইকাৰণে তোমালোকৰ অপচন হ'ব ৰাইট ঘ নম্বৰ অপচন হ'ব নেক্সট এইবাৰ আহা তোমালোকে কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 2 তোমালোকে লক্ষ্য কৰিব পাৰিছে ইয়াত ফাৰ্স্ট ক নম্বৰত আছে তোমালোকৰ খুঁটা এটো আছে খুঁটা এটো আছে তোমালোকৰ বেজি ইয়া আছে তোমালোকৰ কাপোৰৰ টুকুৰা আৰু ইয়াত আছে তোমালোকৰ কাপোৰ তেন্তে কোনটো তোমালোকৰ বেলেগ হ'ব তোমালোকৰ খটো কিয় খটো বেলেগ হ'ব কাৰণ এইটো হৈছে তোমালোকৰ কিহেৰে বনোৱা ধাতুৰে বনোৱা ধাতব নিৰ্মিত সেইকাৰণে এইটো তোমালোকৰ ৰাইট আনসাৰ হ'ব এতিয়া আমি গৈছো নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 3 I mean so কোৱেশ্চন নম্বৰ 3 কি কৈছে ইয়াত তোমালোকৰ দুটা গুল্লু আছে ইয়াত জেড আছে ইয়াত আছে তোমালোকৰ কেনেকা এটা ফিগাৰ আৰু ইয়াতো এটা ফিগাৰ তেনে তোমাৰ ৰাইট অপচন কোনটো হ'ব ৰাইট অপচন খটো হ'ব কিয় খটো হ'ব কাৰণ ইয়াত সববিলাক সৰল ৰেখা সিধা ৰেখা আছে আৰু ইয়াত তোমালোকৰ বক্ৰ ৰেখা বাকি বিলাকত সবতে আছে বক্ৰ ৰেখা ফাইন সেইকাৰণে কোৱেশ্চন নম্বৰ 3 ৰ খটো তোমালোকৰ ৰাইট হ'ব ক্লিয়াৰ Next, আমি কৈছো question number 4th. Sarava, something is wrong here. এতিয়া তোমালোকে আহাচোন question number 4th. Question number 4th কি কৈছে তোমালোকে চাইছা? অলপ ডাঙৰ কৰিছো ৰবা। ইয়াত এটা পথালিত আছ আৰু আন্ত থিয় আছ ইয়াত পথালি আছটো ঠিকই আছে কিন্তু এইটো তোমালোকৰ পথালি নহয় ইও পথালি থিয় নাই ইয়াত পথালি আছে এটা থিয় আছে ইয়াত এটা পথালি এটা থিয় তাৰ মানে প্ৰত্যেকটো ছবিতে তোমালোকৰ এটা পথালি এটা থিয় আছে কিন্তু তোমালোকৰ খ নম্বৰটোত আছে দুটাই পথালিকে চাইছা এই যে পথালি তোমালোকৰ ছবি গতিকে তোমালোকৰ এইটো হ'ব ৰাইট অপচন নেক্সট কোৱেশ্চন আছে তোমালোকৰ 5ত কি কৈছে যেবা মই তোমালোকক দেখা দিছো 5ত তোমালোকৰ ইয়াত আছে দণ্ড ক নম্বৰ আছে দণ্ড ইয়াত দণ্ড আছে ঠিকে কিন্তু তোমালোকৰ তল বিলাক কি গোল আছে ইয়াতো তোমালোকৰ কোণীয়া ইয়াতো কোণীয়া তেনে কোনটো হ'ব ৰাইট অপচন তোমালোকৰ ৰাইট অপচন হ'ব খ কিয় খ হ'ব কাৰণ এইটো তোমালোকৰ এনেকে ভাঁজ কৰা এনেকে ভাঁজ কৰা এনেকে ভাঁজ কৰা এইটো হয়নে সেইকাৰণে এইটো হ'ব তোমালোকৰ ৰাইট অপচন নেক্সট কোৱেশ্চনটো কি আছিল 6 নম্বৰটোত 6 নম্বৰটোত হুবহু মিল থকা ছবিটো তোমালোকক উলিয়াই দিব লাগে মানে সেম টু সেম ছবি উলিয়াই দিব লাগে ইয়া তোমালোকে চাইয়ে গম পাবা এটো ইমান কমপ্লিকেটেড নহয় ইয়াৰ মাজেদি দাগ ইয়াৰো মাজেদি দাগ হয়নে তাৰ মানে তোমালোকৰ গ নম্বৰটো ৰাইট অপচন নেক্সট কোৱেশ্চনটো কি আছিল তোমালোকৰ 7 নম্বৰটো তৰা এই তৰা তোমালোকে চাইছে এইটো জায়গাত তোমালোকৰ সলিড নাই তেনহলে এইটো জায়গাত সলিড কোনটো আছে এইটো জায়গাত সলিড মাথো এইটো ফিগাৰত আছে হয়নে গতিকে খ নম্বৰটো তোমালোকৰ ৰাইট অপচন নেক্সট তোমালোকৰ এইটো কি আছে এইবিলাক ইমান কমপ্লিকেটেড নহয় তোমালোকে চালে গম পাবা এইটো তোমালোকৰ ক নম্বৰ ৰাইট অপচন হ'ব কিয় তোমালোকে এই দুটা ৰিজাল্ট চাবা একেবাৰে পাক্কি মিল নেক্সট তোমালোকৰ 9 নম্বৰটো আছে 9 নম্বৰটো অলপ কমপ্লিকেটেড দেখা গলেও সিমান কমপ্লিকেটেড নহয় অলপ মনোযোগ দি চালে তোমালোকে গম পাবা কি কৈছে চাইছে নহয় ইয়াত চাইছে তোমালোকৰ মাজেদি এডাল আঁচ আছে গতিকে এনেকৈ মাজেদি আঁচ থকা ফিগাৰ তোমালোকৰ এইটো ইয়াতো মাজেদি আঁচ আছে যদি কিন্তু এইবিলাক কোণীয়া
হয়নে গতিকে তোমালোকৰ খ নম্বৰটো ৰাইট অপশ্যন এতিয়া 10 নম্বৰটো মই তোমালোকক বুজাই দি অপশ্যনটো লিখিবলৈ দিম তোমালোকৰ কমেন্টত লিখিবা ইয়াত চাইছা নহয় তোমালোকৰ ৰবা ডাঙৰ কৰি দিছো অলপ এই মাজৰ এই দাগবিলাক কিন্তু তোমালোকৰ কিতাপতে ওলা দাগ ছবিটো তোমালোকক দিছো ৰবা ছবিটো আছে তোমালোকৰ এনেকা আঁচ এনেকুৱা ফাইন আৰু আনটো আছে এনেকা ইয়াত এৰো গতিকে এনেকুৱা ছবিৰ কোনটো হ'ব ৰাইট অপশ্যন তোমালোকে এই তিনটা যে অপশ্যন আছে তিনটা অপশ্যনৰ পৰা চাই তোমালোকে কবা ক অপশ্যনটো এনেকা আছে খ অপশ্যনটো এনেকা গ অপশ্যনটো এনেকা খ অপশ্যনটো এনেকুৱা তেনেহলে তোমালোকৰ কোনটো হ'ব ৰাইট আনসাৰ তোমালোকে ক'বলৈ চেষ্টা কৰিবা আকৌ এবাৰ দেখাই দিছো তোমালোকৰ কোৱেশ্চন ফিগাৰটো এই যে এইটো আছে তোমালোকৰ মাজতো এৰো মানে সিধা কার আৰু এইটো কিন্তু ঠেক কার নাই এইটোৰ আনসাৰ কোনটো হ'ব তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ